हेलो गाइस, मैं नतुन এটা ভিডিও ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি বহুত দিনৰ মূৰত ইউটিউবত ভিডিঅ' দিম বুলি ওলাইছোঁ। চ' মানে আজি হ'ল 20 তাৰিখ, 19 তাৰিখ যোৱাকালি মই এটা নতুন ফোন লৈছোঁ। নতুন বুলি ক'ব নোৱাৰি কাৰণ অ'পেন বক্স কেটেগৰীত অ'পেন বক্স লৈছোঁ। চ' এতিয়া ভাবিছোঁ কেমেৰাটোৰ কোৱালিটি কেনেকুৱা লাগিছে। এতিয়া 4K 60 FPS এইটো ভিডিঅ' ৰেকৰ্ডিং হৈ আছে আৰু আজিৰ পৰা মানে সপ্তাহত 2-3টাকৈ হ'লেও ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক শ্বেয়াৰ কৰিম হাইৱাৰ্ডখনৰ আচাৰ ব্যৱহাৰ আৰু হাইৱাৰ্ডখন দেখিবলৈ কেনেকুৱা, ৰাস্তা পদূলিৰ পৰা ধৰি ৰুলছ ৰেগুলেশ্যন এফালৰ পৰা চব দেখাম আৰু মই কি কৰি আছোঁ সেইটো দেখাম। পাৰ্ট টাইম নে লং টাইম জব সেইটো দেখাম। ত' আপোনালোকে চাই থাকক। আজি বতৰ ইয়াত পূৰা ডাৱৰীয়া, চাই খাব পাৰে, পূৰা ডাৱৰীয়া বতৰ আপোনালোকক ভাল। ত' গাইছ, আপোনালোকে আগৰ নিচিনাকৈ ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ। ত' ভিডিঅ'টো আজিলৈ ইমানেই। বেছিখিনি কথা ক'বলৈ নাযাওঁ, মানে মই এইটো কাৰণে ভিডিঅ' বনাইছিলোঁ যে নতুন ফোন এটা ল'লোঁ বুলি আৰু নতুন ভিডিঅ' আহি আছে। এতিয়া ভাল ভিডিঅ' আহি আছে, কণ্টেণ্ট ভাল আহি আছে।